ডিটাৰমিনাৰৰ ওপৰত আলোচনা কৰিম যে ডিটাৰমিনাৰ প্ৰথম আমি চাওঁ কি আৰ্টিকল যে আৰ্টিকল আমি কেইটা পাইছোঁ তিনিটা পাওঁ কি এ এন আৰু কি হয় ডি বা দা আৰ্টিকল তিনিটা এ এন দা গতিকে আমি প্ৰথম চাওঁ আৰ্টিকল এৰ ব্যৱহাৰ আৰ্টিকল এৰ ক'ত ব্যৱহাৰ কৰা হয় আৰ্টিকল এৰ ব্যৱহাৰ এতিয়া আমি চাম ক'ত ব্যৱহাৰ কৰা হয় যে কনসোনেণ্টৰ আগত কনসোনেণ্টৰ আগত কি বহে এ বহে বা আমি ক'ব পাৰোঁ ভাৱেল যে আছিলে পাঁচটা এ ই আই ও ইউ এই পাঁচটা ভাৱেলৰ বাহিৰে বাকীকেইটা কি কনসোনেণ্ট গতিকে অৰ্থাৎ কনসোনেণ্টৰ আগত কি বহে এ বহে এতিয়া সাপোজ আমি এক্সাম্পল ল'ব পাৰোঁ ডেছ বল তাৰমানে এইটো কনসোনেণ্ট বিটো কনসোনেণ্ট গতিকে এ বল হ'ল ডেছ পেন পিটো কি হয় প্ৰথম আখৰটো কনসোনেণ্ট গতিকে ইয়াৰ আগত কি বহিব এ বহিব অৰ্থাৎ এ পেন এ বুক এনেকুৱা হ'ব নেক্সট আমি চাম যে প্ৰথম আখৰটো ভাৱেল লেটাৰ হ'লেও তাৰ উচ্চাৰণ যদি ইউৰ দৰে হয় তাৰ উচ্চাৰণ কিহৰ দৰে হয় ইউৰ দৰে বা ওৱাৰ দৰে হ'লে তেনে ক্ষেত্ৰতো কি কৰা হয় আৰ্টিকল এ ব্যৱহাৰ কৰা হয় যেনে আমি চাওঁ ডেছ ইউনিভাৰ্চিটি ইয়াত প্ৰথম আখৰটো কি ভাৱেলেৰে আৰম্ভ হৈছে ভাৱেল লেটাৰেৰে আৰম্ভ হ'লেও তাৰ উচ্চাৰণটো কিহৰ দৰে হৈছে ইয়াত ইউৰ দৰে হৈছে গতিকে তাত কি হ'ব আৰ্টিকল এ বহে আৰ্টিকল কি বহিব এ বহিব এইটো অলপ ব্যতিক্ৰম এক্সেপশ্যনেল হয় নেক্সট আমি চাব পাৰোঁ ডেছ ইউনিয়ন তাতো এ বহিব এ ইউনিয়ন কিন্তু আমি ইয়াত চাব পাৰোঁ ডেছ আমব্ৰেলাৰ ক্ষেত্ৰত আকৌ কি হয় আমব্ৰেলা ইয়াততো ইউৰ দৰে উচ্চাৰণ হোৱা নাই গতিকে ইয়াত কি হ'ব এন হ'ব মই পিছৰ ফালে আহিম এনৰ ব্যৱহাৰ এতিয়া আমি চাওঁ ওৰ উচ্চাৰণ যদি ওৱাৰ দৰে হয় ওৰ উচ্চাৰণটো যদি কি কাৰ দৰে হয় ওৱাৰ দৰে হয় তেতিয়াহ'লে তাত কি হ'ব যদিও ভাৱেল আৰম্ভ হৈছে তথাপিও তাত কি নবহে এন নবহে তাত কি বহিব এ বহিব সাপোজ আমি একটা এক্সাম্পল লৈছোঁ কি ডেছ ওৱান এক্ট প্লে ইয়াত ওৰ উচ্চাৰণটো কিহৰ দৰে হৈছে ৱা গতিকে তাত কি বহিব এ বহিব এ ওৱান এক্ট প্লে ঠিক তেনেকৈ ডেছ 1 rupee নোট এ 1 rupee নোট গতিকে তাতো ওৰ উচ্চাৰণটো ওৱাৰ দৰে হৈছে সেইকাৰণে কি হৈছে এ বহিছে আমি চাম এনৰ ব্যৱহাৰ এননো ক'ত ব্যৱহাৰ কৰা হয় আমি জানো যে ভাৱেলৰ আগত কি বহে এন বহে ভাৱেল আমি জানো কেইটা এ পাঁচটা এ ই আই ও ইউ গতিকে ভাৱেলৰ আগত কি বহে এন বহে এতিয়া আমি চাপোজ চাব পাৰোঁ ডেছ যদি আমাক দিয়াই থাকে ডেছ অক্স গতিকে তাত কি হ'ব ভাৱেল আছে গতিকে কি হ'ব এন অক্স ঠিক তেনেকৈ ডেছ এৰোপ্লেন তাৰমানে কি হ'ব তাত এন এৰোপ্লেন অৰ্থাৎ ভাৱেলৰ আগত কি হ'ব এন বহে ইয়াত ভাৱেলটো কি আছে অ' আছে গতিকে ইয়াত কি বহিছে এন বহিছে তেনেকৈ আমি উদাহৰণ ল'ব পাৰোঁ বহুতো ঠিক নেক্সট আমি চাব পাৰোঁ যে আৰম্ভণিতে কনসোনেণ্ট থাকিলেও যদি তাৰ ভাৱেলৰ দৰে উচ্চাৰণ হয় অৰ্থাৎ আৰম্ভণিতে তাৰ কনসোনেণ্ট ষ্টাৰ্টিং কনসোনেণ্ট তাৰপিছত এক্সাম্পল চাপোজ ডেছ এম এ ইয়াৰ আৰম্ভণিটো কি কনসোনেণ্ট লেটাৰেৰে আৰম্ভ হৈছে এমটো কিন্তু তাৰ কি হৈছে তাৰ উচ্চাৰণটো কি হৈছে ভাৱেলৰ দৰে হৈছে তাৰমানে এম অৰ্থাৎ এমৰ উচ্চাৰণটো ভাৱেলৰ দৰে হৈছে গতিকে তাত কি বহিব এন বহিব গতিকে আমি কি লিখিব এন এম এ কিন্তু ডেছ বি এ ইয়াত কি হৈছে বি অৰ্থাৎ বৰ উচ্চাৰণ হৈছে গতিকে ইয়াত কি নহয় এন নবহে তাত আমি কি লিখিম এ বি এ গতিকে এইটো এক্সেপশ্যনেল হয় এতিয়া নেক্সট আমি চাম ডেছ এল পি স্কুল
গতিকে ইয়াতো যদিও কনসনেণ্টেৰে আৰম্ভ হৈছে গতিকে তাৰ উচ্চাৰণো কি হৈছে ভাউলৰ দৰে হৈছে গতিকে সেইকাৰণে তাত কি বহিব এন বহিব অৰ্থাৎ এন এল পি স্কুল চাওঁ যে এইচটো কি এইচ এই লেটাৰটো কোনো ৱাৰ্ডৰ আৰম্ভণিতে থাকিলেও যদি তাৰ উচ্চাৰণ নহয় যদি এইচটো কি হৈ থাকে সাইলেন্ট হৈ থাকে সাইলেন্ট যদি তাৰ কোনো মানে উচ্চাৰণ নহয় তেনে ক্ষেত্ৰতো কি বহে এন বহে সাপোজ আমি এক্সাম্পল ল'ব পাৰোঁ ড্যাশ আৱাৰ আৱাৰ গতিকে ইয়াত আৱাৰৰ এইচৰ উচ্চাৰণ হোৱা নাই আৱাৰ হৈছে গতিকে এইচৰ উচ্চাৰণ হোৱা নাই সেইকাৰণে ইয়াত কি হ'ব এন আৱাৰ ড্যাশ অনেষ্ট মেন ড্যাশ অনেষ্ট মেন ইয়াতো সেই এইচটো সাইলেন্ট হৈছে এইচৰ উচ্চাৰণটো হোৱা নাই গতিকে এইটো কি হ'ব এন অনেষ্ট মেন এনেকুৱাকৈ আমি লিখিব পাৰোঁ কিন্তু ড্যাশ হোটেল ইয়াত কি হ'ব ড্যাশ হোটেল ইয়াতো এইচৰ উচ্চাৰণ পূৰা হৈছে হওক গতিকে কি হ'ব ইয়াত এ হ'ব এইটো মনৰ ব্যৱহাৰ দা ক'ত ব্যৱহাৰ কৰা হয় যে আমি মনত ৰাখিম যে যদি কোনো নদ নদী পৰ্বত পাহাৰ পবিত্ৰ ধৰ্মপুথি বিখ্যাত প্ৰাসাদ বা অট্টালিকা বাতৰি কাকত আদি নামৰ আগত কি বহে ডি আৰ্টিকেল বহে এতিয়া আমি সাপোজ চাম ড্যাশ এক্সাম্পল হিচাপে ড্যাশ ব্ৰহ্মপুত্ৰ এইখন এখন কি নদী বুজাইছে গতিকে নদ নদী বুজালেও কি হ'ব আৰ্টিকেল ডি বহে গতিকে দা লিখিব লাগিব দা ব্ৰহ্মপুত্ৰ নেক্সট ড্যাশ হিমালয়াছ গতিকে এখন পৰ্বত বুজাইছে তাৰ আগত কি বহিব দা বহিব ঠিক তেনেকৈ ড্যাশ ৰামায়ণা গতিকে এখন পবিত্ৰ ধৰ্মপুথি বুজাইছে গতিকে তাৰ আগত কি বহিব দা বহিব ঠিক তেনেকৈ ড্যাশ তাজমহল গতিকে তাত কি বহিব দা তাজমহল বহিব ড্যাশ আসাম ট্ৰিবিউন এইখন এখন কি বুজাইছে ইংৰাজী দৈনিক বাতৰি কাকত আসাম ট্ৰিবিউন গতিকে বাতৰি কাকতৰ নাম বুজালে তাৰ আগত কি আৰ্টিকেল বহে ডি আৰ্টিকেল বহে গতিকে আমি আজি আলোচনাটোত আৰ্টিকেল তিনিটাৰ বিষয়ে বিশদভাৱে আলোচনা কৰিলোঁ আৰু নেক্সট ক্লাছত বাকীকেইটা ডিটাৰমিনাৰৰ বিষয়ে আমি আলোচনা কৰিম